ধুনীয়াকৈ এতিয়া ৰেডি হৈ ললো এখন শাৰী পিন্ধিছো Hello everyone, welcome back to my channel. এয়া দেখিছে নহয় মেহেন্দি ৰং পুৰা একদম ধুনীয়াকৈ অলপ গলো ইফালে লগাইছো আৰু অপোজিট হেণ্ডটো ধুনীয়াকৈ লগাইছো ইফালে ধুনীয়াকৈ মানে লগাইছো আপোনালোকে ভাবিছে চাগে ইমান মেহেন্দিনো লগাই কোত যায় বুলি এই বিহুৰ বতৰত তাকে এখন বিয়া খাবলৈ যাম খুবেই ওচৰতে ইফালে বেংপাতি আৱাজ অলপ শুনিছে চাগে আপোনালোকে তাকে মানে আমাৰ ঘৰৰ দুই ঘৰ আগৰ ঘৰৰ বাজনীৰ বিয়া তাকে আৰু পুৰা উখল মাখৰ পৰিবেশ যেহেতু মানে এইখন ফাৰ্স্ট বিয়া ওচৰৰ মানে মই ভালকে মানে যোৱা আৰু তাকে মানে ধুনীয়াকৈ মই চৰ্চবিলাক দিছো আপোনালোকে চাব আৰু আজি যেহেতু বিয়া ধুনীয়াকৈ একদম হাস পাৰেজৰ ধুনীয়াকৈ পিন্ধি ধুনীয়াকৈ ৰেডি হৈ যাম আৰু তাকে মানে বিৰাট ভাল লাগিব আজি ভিডিঅ'কে কপৌ ফুল আনিছো এইডাল ইমান ধুনীয়া অলপমান মুৰচা গৈছে বাৰু তথাপিও বহাগ বিহু একদম স্পেশাল কপৌ ফুল নহয়নে বাৰু আৰু স্মেলটো ইমান ধুনীয়া আৰু আজি ফাৰ্স্ট টাইম মই কপৌ ফুল অৰিজিনেল লগাম তাকে এতিয়া কেনেকৈ লগাও আৰু কি ড্ৰেছ পিন্ধো বাকি ভিডিঅ'টো কন্টিনিউ কৰিলেহে গম পাব হে মই ড্ৰেছ কৰি আপোনালোকক ধুনীয়াকৈ লগ পাই আছো ফাইনেলি মই ৰেডি হৈ গলো আৰু ইফালে মোৰ ভণ্টিও আছে তাইক ধুনীয়াকৈ ৰেডি কৰিলো আমি ধুনীয়াকৈ ৰেডি হৈছো এতিয়া যেহেতু ওচৰতে বিয়া আৰু অলপ দেৰি হ'ল উলাওতে মিলাওতে তাৰপিছত এইফালে ধুনীয়াকৈ কপৌ ফুলটো লগাইছো এয়া মাকো মই ধুনীয়াকৈ ৰেডি কৰি দিলো এতিয়া আমি বিয়া খাব যাওঁ আৰু মিতালী মোৰ লগৰ এজনী আৰু ইফালে মোৰ ভণ্টি আৰু ইফালে মা আমি ধুনীয়াকৈ এতিয়া বিয়া খাব যাব ওলাইছো বলক একেলগে বিয়া খাওঁ এয়া ইমান জেনেৰেটৰ ইফালে বিয়া ঘৰখন পুৰা আমাৰ ওচৰতে এইটো মোৰ ঘৰ আৰু এইখন বিয়া ঘৰ পুৰা একদম খাই ললো পোনপ্ৰথমতে তাৰপিছত ধুনীয়াকৈ ইফালে ফটোশ্বুট ছেশ্যন চলি আছে কইনাৰ বাইকৰ লগত আৰু ইফালে ধুনীয়াকৈ কথা পাতি আছে বন্ধুসকলৰ লগত তাৰফালে ধুনীয়াকৈ মানুহবোৰ আহিলে আৰু ধুনীয়াকৈ চবে বহিছে আমিও বহি আছে ইফালে প্ৰেজেন্ট দিয়া পৰ্ব চলি আছে আৰু কইনাজনী বহুত বেছি ধুনীয়া লাগিছে আৰু বাক একদম ইফালে পিছফালৰ পৰা বাক অলপমান দেখাই দিলো কেনে লাগিছে জনাবচোন আৰু ইফালে ইমান ভিৰ একদম থিয় হ'বলৈ জাগা নাই একদম ইমান ভিৰ একদম প্ৰেজেন্ট দিয়া একদম আৰু এইখিনি টাইমত বেছি ভিৰ হয় নহয়নে বাৰু আৰু ইফালে বাৰ কাজিনসকলে ফটো উঠিবৰ কাৰণে ৰৈ আছে কিন্তু চান্সে পোৱা নাই বাৰু ফাইনেলি পালে আৰু চান্সটো আৰু ইফালে মোৰ স্কুলৰ ফ্ৰেণ্ডজনীক লগ পালোঁ ডিপলিত বহুত বছৰ মানে এবছৰমান পিছত ভালকৈ লগ পালোঁ আৰু তাৰপিছত বহুত বেছি ভাল লাগিল তাক লগ পাই আৰু বিয়া সেইকাৰণে ভাল লাগে আহি যিহেতু বহুত লগ বন্ধু লগ পোৱা যায় আৰু সেই আৰু এতিয়া বলক খানাৰ ফালে যাওঁ আৰু ইফালে আমি ধুনীয়াকৈ আমাৰ আসন গ্ৰহণ কৰিলোঁ খাবৰ বাবে আৰু এতিয়া খোৱাৰহে কথা আৰু যিহেতু বিয়াত খানা খাব যায় বেছি ভাল লাগে নহয়নে বাৰু আৰু ইফালে খানা দি আছে আৰু ধুনীয়াকৈ আৰু মজাছে খাই লওঁ আৰু ভাত খাই উঠি ধুনীয়াকৈ এখন মুখত তামোল ভৰাই লৈছোঁ আৰু দেখিছে নহয় তাৰপিছত ইফালে চবে বহি আছে ধুনীয়াকৈ এতিয়া খাই মেলি আৰু বাৰ ওচৰলৈ যাওঁ যিহেতু আৰু অলপ ফটো ভিডিঅ' ল'ব লাগিব বিয়াত ফটো ভিডিঅ'ই মেইন নহয়নে বাৰু বহুত বেছি ভাল লাগে আৰু ইফালে বাৰ ফ্ৰেণ্ড কেইজনী মানে ফটো উঠি আছে ইফালে আৰু বাৰ ভাইটি কইনাজনী ভাইটি দেই আৰু ইফালে টিকলিজনী একদম পুৰা ফটো উঠাত ব্যস্ত আৰু ইফালে মানুহ এজন দুজনকৈ আহি আছে আৰু বাৰ এইকেইজনী ফ্ৰেণ্ড হয় বাহঁতক ক'লোঁ নানাচে বোলে গান বজাব লাগে এতিয়া এটা মোবাইল কেনেকৈ গান বজাওঁ তাকে আৰু ইফালে মই মেহেন্দিখিনিও আপোনালোকক অলপ দেখাই দিলোঁ আৰু ইফালে ঘৰৰ ওচৰৰ বা বৌহঁতৰ লগত ধুনীয়াকৈ আৰু অলপ গপ্প মাৰি অলপ বহি আছে আৰু এতিয়া যিহেতু বিশেষ একো কাম নাই আৰু বিয়াত তাকে আৰু এনেকৈ টাইম স্পেণ্ড কৰিছোঁ আৰু ইফালে আৰু এখন বিয়া আছিল ওচৰতে যিহেতু দুখন বিয়া আছিল আৰু এজনী বাৰে দুই ঘৰ পাৰ হৈ বাজনী বিয়া আছিল আকৌ বা এবাৰ মাত লগাবলৈ গ'লোঁ আৰু যিহেতু নহ'লে কথাটো বেয়া হ'ব নহয়নে বাৰু আৰু বলক ভিতৰলৈ যাওঁ আমি
एक फिल्म एक्ट्रेस एसामिज देवाश्रीबाग लग पालो और इफाले कइना ट्रेडिशन भिडिओ बनाई আছে আৰু ইফালে খানা খাবলৈ অলপ ভাত খাবলৈ গলো আৰু জোৰ কৰিলে তাৰ পিছত আহিফালে বহুত বেছি ফাগৰ লাগিলে সেইকাৰণে অলপমান ৰেষ্ট লৈ উঠি আৰু এতিয়া যেহেতু ৰাতি দৰা চাব যাব লাগিব বহুত এক্সাইটেড একদম দৰাজনক মই ভালকে দেখাই নাই আজিলৈকে হিয়ে আৰু পুৰা এক্সাইটেড ধুনিয়াকে এটা নিউ গেটআপত যাব লাগিব তাৰ বাবে অলপমান ৰিফ্ৰেশমেন্ট হৈ ললো আৰু বলক নিউ গেটআপত আপোনালোকক লগ পাইছ Finally, মই এখন ধুনিয়া শাৰী পিন্ধিছো এখন মোক গিফটেড শাৰী আছিল ফাইনালি আজি পিন্ধিলো আৰু তাৰ পিছত ইফালে বেঙ্গলছ পিন্ধিছো আৰু ষ্টনৰ এনেকে পিন্ধি ফলে এতিয়া বলক দৰা চাবলৈ যাও আৰু আহি দেখিছো কইনা একদম পুৰা ফটোশুট কৰি আছে যেহেতু আজিকালি ফটোশুট মেন আৰু ইফালে আমাৰ ক্যামেৰামেন দাদা সকলে ধুনিয়াকৈ ফটো উঠাই আছে আৰু বলক কইনাৰ ফটোশুট বিলাক চাই থাকো আৰু আমি তাৰ পিছত ফটোশুট চাই মেলি আমিও ভাবিলো আমিও এটা ট্ৰানজিশন ভিডিও বনাই লও ইফালে পন্তি বাৰ লগত ধুনিয়াকে ট্ৰানজিশন ভিডিও বনাইছো আপলোড দিছো বাৰু আপোনালোকে চাইছে নিশ্চয় আৰু ইফালে আমি দৰাৰ অপেক্ষাত একদম ৰৈ আছো ইফালে আৰু যেহেতু ৰাতি প্ৰায় 12টা মান বাজিছে দৰা কেতিয়া আহিব বুলি ৰৈ আছো আৰু দেখিছে নহয় ইমান মানুহ একদম দৰা চাবলৈ ৰৈ আছে তাকে আৰু ফাইনালি ইমান অপেক্ষাৰ অন্ত পৰিল ফাইনালি দৰাজনক দেখা পালো আৰু ইফালে ধুনিয়াকে সবে প্ৰশ্ন সুধি আছে যেহেতু আমাৰ প্ৰশ্ন সুধে আপোনালোকৰ ফালে সুধেনে নাই জনাবচোন আৰু ইফালে মানুহবোৰে কথা শুনিবলৈ গৈছিল মানে কি প্ৰশ্ন কৰে আৰু বহুত ভাল লাগে ইখিনি মুহূৰ্ত দৰা টাইমখিনি তাকে মই দাদাজনক ভিডিও কৰিব দিছো যেহেতু মই মেইন গেটত ৰখি আছো দৰা ফুল ষ্টাপৰ বাবে ইফালে ধুনিয়াকে ফুল ষ্টাপ পৰ্ব হৈ গল আৰু এতিয়া ইফালে দৰাজ জুতাচুৰ আৰম্ভণি হৈ গল ইখিনি মুহূৰ্ত একদম বহুত একদম ভাল লাগে চাই যেহেতু আৰু ভয়ও লাগে তাকে আৰু ইফালে দৰাক ধুনিয়াকে আদৰাৰ নিয়ম ৰীতিবোৰ আৰম্ভ হৈছে ইফালে কইনাৰ ভনিয়েকে ধুনিয়াকে দৰাৰ ভৰিখন ধুৱাবলৈ লৈছে আৰু ইফালে যেহেতু ভিৰ দেখুৱা পাৰ নাই ইফালে এইজন কইনাৰ দেউতাক তেওঁ পুৰা দৰা আদৰিবলৈ ৰখি আছে আৰু ইফালে মাকো আছে পিংক কালাৰ পিন্ধাজনী আৰু ধুনিয়াকে ইফালে কইনা দানৰ প্ৰস্তুতি মানে এইবিলাক নিয়মবোৰ কৰি আছে আৰু হেবোৰ চাই মিলি আমিও ধুনিয়াকে খোৱাৰ ফলে আহি গলো যেহেতু প্ৰায় 1:30 মান বাজিছিল তাকে আৰু আহি পাই দেখিলো ইফালে কইনাও ওলাই আহিলে আৰু এতিয়া বিয়াৰ নিয়ম নীতিবোৰ আৰম্ভণি হৈছে এই আমাৰ অসমীয়া সংস্কৃতিৰ নিয়মবোৰ আৰু তাকে আৰু যেহেতু হোম যজ্ঞৰ বিয়া আৰু ইফালে গঠবন্ধনৰ নিয়ম যে কয় অসমীয়াত কি কয় মই নাজানো আৰু যদি আপোনালোকে জানে জনাব ইফালে ভাইকে ধুনিয়াকে হিখিনি কৰি উঠি আকৌ আমাৰ আখৈ তোলা নিয়ম আছে সেই নিয়মটো ভাইকে সম্পন্ন কৰিলে আৰু পুৰা কৰিলে ধুনিয়াকে আৰু যেহেতু গৰম পুৰা একদম আৰু ইফালে ধুনিয়াকে হোম যজ্ঞৰ নিয়ম নীতিবোৰ চলি মিলি ইফালে আৰু বিয়া সম্পন্ন হ'ব ওলাইছে আৰু প্ৰায় তাৰ পিছত বিয়া সম্পন্ন হৈ উঠি আৰু ইফালে যেহেতু আমাৰ ভিতৰত কিবা কিবি নিয়ম কৰে অলপ পায়স খোৱা নিচিনা নাখায় কিন্তু নিয়ম কৰে আপোনালোকক বলক নিয়মখিনি দেখুৱাও আৰু কি কেনেকুৱা নিয়ম আৰু আপোনালোকে জানে চাগে ইফালে পায়স খোৱা নিয়ম মানে এনেকে খোৱা নিচিনা কৰে আৰু তাৰপিছত সেইখিনি নিয়ম নীতিখিনি কৰাৰ পিছত এনেকে চৰিয়াৰ মানে আঙুঠি লুকাব দিয়ে আৰু চাউলৰ মাজত এনেকে আঙুঠিটো বিচাৰিব দিয়ে কইনা লুকালে দৰাই বিচাৰিব দিয়ে ইফালে দৰাই বাৰু ফটকে পাব আৰু এনেকে ওলাইছে তাৰ পিছত এনেকে ইয়া পাই গল আৰু ফাইনালি দৰাই তাকে কইনাও পালে তাৰ আগত তাৰ পিছত এনেকে এইবোৰ নিয়মবোৰ কৰে আৰু তাৰ পিছত কৰি উঠি যেহেতু এটা বিদায় দিয়া সময় ধুনিয়াকে কইনাৰ ভৰিখন ধুই এতিয়া বিদায় দিবলৈ ওলাইছে আৰু এইখিনি সময় বহুত বেছি দুখ লগা সময় যেহেতু ছোৱালী জীৱনটো ত্যাগ কৰি একেবাৰে বেলেগ এখন ঘৰ নিজৰ কৰিব লগা হয় আৰু জন্ম ঘৰখনে মানে পৰৰ দৰে হৈ যায় আলহী ঘৰৰ দৰে হৈ যায় বহুত বেছি দুখ লাগে সেই কাৰণে মানে ছোৱালী জীৱনটো বহুত বেছি দুখৰে হয় যেহেতু নিজৰ ঘৰখন ত্যাগ কৰিব লাগে উপায়তো নাই তাকে আৰু ইফালে বৰমাই ধুনিয়াকে আগবঢ়াই নিলে আৰু ইফালে গাড়ীলৈকে তাৰ পিছত ইফালে দেউতাকে বহুত বেছি কান্দোনত ভাঙি পৰিছে আৰু আমি ইফালে ধুনিয়াকে কইনাক বিদায় দিবলৈ ওলাইছো যেহেতু কইনাক বিদায় দিব এতিয়া সময় হৈছে প্ৰায় 3 মান বাজিছে বাকি ভিডিওটো ইমানলৈ চোৱাৰ বাবে সকলোৰে অশেষ ধন্যবাদ আৰু যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছো তেন্তে বাই সকলোলৈ